আজি মোৰ নিজৰে বিশ্বাস নহয় যে যিজনী ছোৱালীক মই এটা সময়ত নেদেখাকে থাকিব পৰা নাছিলোঁ, তাইকচোন আজি চাবলৈকে মন নাযায়। যাৰ এটা এটা মৰম শুনা যদিও প্ৰতাৰক মেছেজৰ বাবে মই ঘণ্টা ধৰি ঘণ্টা অপেক্ষা কৰিছিলোঁ, তেওঁকচোন আজি মোৰ ফালৰ পৰা ব্লকহে কৰি থোৱা হৈছে। তেওঁ যেতিয়া অভিমান কৰিছিল তেতিয়া সেই অভিমানৰ ওচৰত মই হাৰ মানিব লগা হৈছিল, কিন্তু আজি মোৰ তেওঁৰ প্ৰতি অকণো সহানুভূতি নাই। কিয় জানেনে? কাৰণ মই প্ৰথম প্ৰেম হিচাপে বিশ্বাসৰ দলিচা পাৰিছিল, তাত স্বপ্নফুল সাঁচি ৰাখিছিলোঁ, আৰু তেওঁ মোৰ স্বপ্নফুল গছকি এক ঠিকনাবিহীন হৃদয়তহে থিতাপি লৈছিল।